বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে हेलो गाइस वेलकम टू माई चैनल एंड आज सप्तमी सकलोके दुर्गा पूजार शुभेच्छा থাকিল मोर फाলৰ পৰা तो আজি গৈ আছো বৰপেটা ৰোডত পূজা চাবলৈ তো আপোনালোকক গোটেই ভিডিঅ'টো সকলো পূজা দেখুৱাম তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো এতিয়া ঘৰৰ পৰা ওলাই আহিলো পূজা চাবলৈ গৈ আছো এতিয়া লগৰবিলাক আমি মিলি সকলোৱে গৈ আছো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক चल ढूंढ लाए सारी मासूम सी এতিয়া চাওক আমি হাউলি আহি পালো আৰু বৰপেটা ৰোডলৈকে 10 কিলোমিটাৰ মান আছে এয়া চাওক হাউলি ইয়াতো পূজা চলি আছে এইবিলাক পূজা दस्तूर ऐसा जीना सिखाया मजबूर जैसा दिल रो रहा है दिल है परेशान हीरा और राजा এতিয়া আমি বৰপেটা ৰোডত সোমালো চাওক আৰু পূজা পাম আৰু ইয়াৰ পৰা এয়া চাওক বৰপেটা ৰোডত মানুহ চাওক পূজা চোৱা এয়া চাওক পূজা ইয়াতো হৈ আছে চাওক তো এতিয়া আমি এইখন ৰাম মন্দিৰত পূজাত আহিছোঁ চাওক এইখন কাছ পূজা ইয়াত আহিছোঁ ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা তো এতিয়া আমি ইয়াত বৰপেটা ৰোডত পূজা চাই আছোঁ আৰু এইফালে সকলোৱে আছে তো কেনে লাগিছে দীপাংকৰ পূজা চাই ভালেই লাগিছে আৰু তোমাৰ কেনে লাগিছে আৰু তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে চাই থাকক আপোনালোকে ভিডিঅ'টো এতিয়া আমি ইয়াত ফুচকা খাম চাওক ফুচকা খাবলৈ ৰখিছোঁ আৰু কিমান মানুহ চাওক এইখন এখন পূজা মণ্ডপ পাইছোঁ চাওক জাপি আছে এলো মা দুর্গা মা হে ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে এয়া চাওক এখন কি ধুনীয়া জাপি বনাইছে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা এখন চাওক কি ডাঙৰ পূজা দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি শিউলি মাখা গল্প আগমনীর সুর তোমার টুলির গন্ধ ছাড়া পূজাৰ মণ্ডপখন চাওক কি ধুনীয়া বলো বলো দুগ্গা এলো দুগ্গা এলো দুগ্গা এলো বলো বলো দুগ্গা এলো দুগ্গা আমি ইয়াত ঘূৰি সকলো পূজা চাই আছোঁ ব্লগ তোমাৰ কেনেকুৱা লাগিছে আহি বহুত ভাল লাগিছে।
বৰপেটাৰ পূজাবিলাক চাই কেনেকুৱা লাগিছে? দুগ্গা এলো দুগ্গা এলো দুগ্গা এলো রাতভর তোড়জোড় কত উৎসবে এতিয়া আমি গৈ আছোঁ কাৰক চাই দোকান বিচাৰি, কিন্তু কাৰক চাই দোকানে বিচাৰি পোৱা নাই এতিয়ালৈকে। তো ইমান দূৰ আমি বুলি বুলি আহি ফাইনেলি পাই গৈছোঁ কাৰক চাই। এইফালে যিটো আছে চাওঁ। এয়া আমি কাৰক চাই লৈ লৈছোঁ, চাওক এইখন দোকান লৈ লৈছোঁ, চবেই খাই আছে, খাই থাকোঁ এতিয়া। এতিয়া আমি কাৰক চাই খাই ওলাই আহিলোঁ আৰু আন্ধাৰ হৈ আছে কাৰণ লাইটৰ পোহৰ নাই। ৰ'ব দেখুৱাই আছোঁ। এতিয়া আকৌ অলপ পূজা চাবলৈ গৈ আছোঁ, পূজা চাই ঘৰ যাম আৰু। ইয়াত আমি লাজিজ পিজ্জাত এতিয়া পিজ্জা খাবলৈ আহিছোঁ সকলোৱে মিলি। এনে পেপচি অৰ্ডাৰ দিছোঁ আনি এটা, আৰু পিজ্জা আহি আছে। তো এয়া আমাৰ পিজ্জা চিজ্জা আহি গ'ল। এয়া পেপচি আছে, এইফালে আছে, ইয়াতে ইহঁত আছে। তো এতিয়া পিজ্জা খাই আপোনালোক লগ পাই আছোঁ, আহি থাকক। তো পিজ্জা চিজ্জা খোৱা হৈ গ'ল, এতিয়া হাতটো ধুই লওঁ। হাতটো ধুই এটা আৰু এতিয়া ৰাতিও হ'ল, এই চাওক 10:30 বাজিল, ঘৰত যাওঁ আৰু। তো এতিয়া আমি পিজ্জা চিজ্জা খাই বৰপেটা ৰোডৰ পৰা ওলাই আহিলোঁ। আজিৰ পূজা এইখিনি আছিল, আৰু ভিডিঅ'টো সমাপ্ত কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।